ৰাজ্যত পৰিয়াল পৰিকল্পনা আঁচনিৰ ফোপোলা স্বৰূপ। যি জোঁৱাই নাতিৰে ভৰা সংসাৰত মহিলাই জন্ম দিলে অষ্টমটো সন্তান। এঘৰৰ ৮টা সন্তানৰ বিপৰীতে কাষৰে আন এঘৰত ১৩টিকৈ সন্তানেৰে অভিলেখ। সন্তানৰ নাম সুধিলে কনফিউজড হয় পিতৃ মাতৃ। জন্ম নিয়ন্ত্ৰণৰ আঁচনিয়ে ঢুকি পোৱা নাই নগৰবেৰাৰ বৃহৎ অঞ্চল। কোলাত নতুনকৈ জন্ম লাভ কৰা কন্যা সন্তানটিক এইদৰেই নিচুকাই আছে এইগৰাকী মাতৃয়ে। পিছে কন্যা সন্তানটি কেই নম্বৰৰ সেই কথা জানিলে আপোনাৰ চকু কপালত উঠিব। এই মহিলাগৰাকীৰ 2 বৰ জীয়ৰীক ইতিমধ্যেই বিয়া দিলে। দুয়োগৰাকীৰে আছে 1কোটিকৈ সন্তান। কিন্তু নাতিৰ মুখ দেখা আইতাই আকৌ জন্ম দিলে এটি কন্যা সন্তান। নগৰবেৰাৰ 1 নং টোপামাৰী গাঁৱৰ ঘোঁৰা গাড়ী চালক দুলা মিয়াৰ এইটো 8 নম্বৰৰ সন্তান। দুলা মিয়াৰ পূৰ্বৰ সন্তানকেইটাক এবাৰ ভালদৰে চাই লওক। বিবাহিত 2 জীয়ৰীও আহিল মাতৃৰ কোলাত উমলি থকা নৱজাতক ভগ্নীক দৰ্শন কৰিবলৈ। এইবাৰ বোলক 1 নং টোপামাৰীৰে দুলা মিয়াৰ ঘৰৰ কাষৰ আন এঘৰলৈ। এওঁ নায়েবালি। এখেতে আকৌ এটা ৰেকৰ্ড গঢ়িছে। এওঁ 13টিকৈ সন্তানৰ পিতৃ। নায়েবালিৰ বৰ জীয়ৰীৰো আছে 5টিকৈ সন্তান। মুঠ 13জন। এতিয়া ছোৱালী কেইজনী বিয়া দিছে আপোনাৰ? 2জন বিয়া দিছে। 2জনী বিয়া দিছে। এতিয়া সিহঁতৰ ল'ৰা ছোৱালী কিমান? খালি আপি 5জন। ছোৱালী 5জনী? 5জন ছোৱালী। আৰু এটা সৰু তাৰ 1জন ল'ৰা। দুলা মিয়া আৰু পত্নীৰ বেছ কনফিউজন লাগিল যেতিয়া আমাৰ সাংবাদিকে তেওঁলোকৰ 8টি সন্তানৰ নাম একাধিক্ৰমে ক'বলৈ ক'লে। আপোনাৰ সন্তানৰ নামকেইটা কওকচোন। প্ৰথমৰ পৰা। সুখজান। হয়। নুৰজান। সুখজান। 3 নম্বৰটোৰ নাম কি আছিল দাদা? সুখজান। নাম আছে সুখজান। তাৰপিছত তাৰপিছত আপোনাৰ নিজৰ মনত নাই নেকি বেলেগে কৈ থাকিব লাগে? আৰু এয়া মাত্ৰ 2টা উদাহৰণ। চৰকাৰৰ পৰিয়াল পৰিকল্পনা আঁচনি এক অৰ্থত যে ফুটুকাৰ ফেনত পৰিণত হৈছে নগৰবেৰাৰ এই দৃশ্যই প্ৰমাণ কৰিছে। কিন্তু ইয়াৰ বাবে দায়ী কোন? 8টিকৈ সন্তান জন্ম দিয়া এই পৰিয়ালটোৰ ওপৰত পৰা নাই শিক্ষাৰ পোহৰ। জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতাসমূহৰ বিষয়ে সজাগ নহয় এইসকল লোক, যাৰ বাবে জনবিস্ফোৰণৰ এনে ভয়ানক ছবি। এইটোতো কমেই হ'ল, 18টালৈকে আছে। ক'ত আছে? এই আমাৰ প্ৰতিবেশী হয় আপোনাৰ গাঁৱতে। সেই মৰিল কাৰণে হোৱাটো বন্ধ হ'ল। জীয়াই থাকিলে মানে আৰু হৈ থাকিলে হয়। চৰকাৰৰ এইবিলাক মানে গুৰুত্ব নাই। চৰকাৰৰ অৱহেলা এইটো বুজাব লাগে ঘৰে ঘৰে গৈ শিক্ষিত মানুহবিলাকক যে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ল'ৰা ছোৱালী হোৱাটো। ফেমিলিত মানে এজনো শিক্ষিত মানুহ নাই। শিক্ষিত নোহোৱাৰ কাৰণে মানে অধিক সন্তান জন্ম হোৱাটো মানে একদম মানে সঁচা কথা। এনেবোৰ অঞ্চলত চিকিৎসা সেৱা বিচৰা আৰু পৰ্বতত কাছৰ কণী বিচৰা একেই কথা। এইদৰে ৰোগী কণা হয় হাঙি কৰি। এই মহিলাগৰাকীয়ে 8টি সন্তান জন্ম দিছে পদপথৰ ওপৰত। তাৰ পিছতে আকৌ শৰীৰত ৰক্তহীনতা। আশা কৰ্মীৰো স্পষ্ট কথা, এওঁলোকক সজাগ কৰাৰ সময় আহিছে। আমি আশা হিচাপে যিখিনি দায়িত্ব পালন কৰি আছো সেইবিলাক গাঁৱৰ এইবিলাক মানুহবিলাক শুনি নাপায়, বুজি নাপায়। মই বাৰ কৈয়ে থাকো। নগৰবেৰাৰ পৰা সঞ্জীৱ কুমাৰ দাস, নিউজ লাইভ।